तो वेलकम बैक टू माय यूट्यूब चैनल মোৰ নাম ৰাজিকুল আপুনি চাই আছে বটিং ৰাজা চেনেল। তো দোস্ত আজি আমি কি কম আজি মই তেজপুৰ কলেজত যাম আৰু ভিডিঅ'টো চাও বহুত ইন্টাৰেষ্টিং হ'ব। সো কাৰণ আজি অলপ তেজপুৰ কলেজৰ কাম আছে, আমাৰ কাগজ পাতি চাই মানে অলপ চাৰে চাব কিবা কিবি, তো যাবই লাগিব যিহেতু যাব লাগিব কাগজ চাব, সেইবাবে আৰু আমি যাম কাগজ পাতি দেখাম আপোনালোকক, অলপ ভিডিঅ' বনাই দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাব, বহুত ইণ্টাৰেষ্টিং হ'ব। সো চাই থাকিব আৰু কি, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আগন্তুক টাইমত আৰু এনেকুৱা ভিডিঅ' পাই থাকিব। তো গৈ আছোঁ, চাই থাকক। অলপ চুলকেইটা ঠিক কৰি লওঁ, ষ্টাইলিছ হ'ব আৰু আগফালে যাম। তো চব কোৱা এতিয়া কলেজৰ আগত আছোঁ, এইটো আমাৰ কলেজখন। এয়া এতিয়া সোমাম, পিছত অলপ খাই লওঁ, আহিছোঁ, ইমান ৰ'দ লাগিছে। তো আমি এতিয়া তেজপুৰ কলেজখনত আহিছোঁ, আমাৰ নিউ কলেজ। এতিয়া চাবহিখন ব্লক ভিতৰ হ'লে যাওঁ। বহুত ৰ'দ দি আছে, সেইবাবে ইমান ক'লা হৈ গৈছে। 12টামান হৈছে সময়। এইখন আমাৰ কলেজখন। ব্লক ভিতৰত যাওঁ। তো দোস্ত এতিয়া আমি আমাৰ কাগজ পাতি চব ছাৰক দেখালোঁ আৰু বহুত সময় লাগিলে দেখুৱাতে প্ৰায় 1 ঘণ্টামান ৰখি লাইনত। তাৰপিছত আমি কাগজ পাতি জমা দিলোঁ। সেই তাত লাইন পাতি আছে, এতিয়াও বহুত মানুহ আছে। এইটো চাওক, তাতে প্ৰায় 1 ঘণ্টামান থিয় হৈ ইফালে অলপ কাগজ পাতি চাবৰ কাৰণে ইমান সময় লেট কৰিছোঁ। তো বলক যাওঁগৈ, চাওক।
আমাৰ যিটো আমাৰ কাগজ পাতি চব চাই দিছে এতিয়া আমি যাওঁগৈ আৰু এইখন আমাৰ কলেজখনৰ এতিয়া এইটো চাই বহুত ৰ'দ দি আছে তো আজি যাওঁগৈ আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু আজি আমাৰ কাম চব হৈ গ'ল এতিয়া ঘৰত যামগৈ তো এইটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ আজিৰ কাৰণে বাই নেক্সট ভিডিঅ'ত লগ পাম বাই 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 আজিৰ কাৰণে বাই নেক্সট ভিডিঅ'ত লগ পাম